আজি 13 ফেব্ৰুৱাৰী 2023 তাৰিখৰ দিনা আত্মসঞ্চালক মহাবিদ্যালয়ৰ বড়ো বিভাগৰ সহকাৰী অধ্যাপক পদৰ সাক্ষাৎকাৰ আছিল। এই পোষ্টটো আমি ইউজিচিৰ ইনষ্ট্ৰাকশ্যন মতে বিজ্ঞাপন দিয়া হৈছিলে। বিজ্ঞাপন মানে 6গৰাকী পাৰ্টিয়ে আবেদন কৰিছিল। তাৰে আজি যিটো সাক্ষাৎকাৰ ব্যৱস্থা কৰা হৈছিলে তাত 4গৰাকী উপস্থিত আছিল। আমি ভিতৰত শান্তিপূৰ্ণভাৱে আমাৰ ইউজিচিৰ গাইডলাইন মতে সাক্ষাৎকাৰ অনুষ্ঠিত সম্পন্ন কৰিলোঁ। তাৰপাছত বাহিৰত কিছু সমাগম আৰু কিছু পৰিস্থিতি সৃষ্টি হোৱা বুলি জানিব পাৰিছিলোঁ, কিন্তু ভিতৰত হ'লে আমি আমাৰ নিয়ম মতে সুকলমে সম্পন্ন কৰিলোঁ। বিশেষ মই বাহিৰতো মই ক'ব নোৱাৰিম বাহিৰত কি হৈছিল, কাৰণ মোৰ যিহেতু বিশ্ববিদ্যালয়ৰ পৰা উপাচাৰ্য মনোনীত সদস্য আছে আৰু তেনেকৈ ভাষা বিষয়ক বিশেষজ্ঞ আছে, গতিকে আমি ভিতৰত গৈ ব্যস্ত আছিলোঁ। বাহিৰত কি হৈছিল এইটো মোৰ বিশেষ অৱগত নহয়। আজি এটা পৰীক্ষা আছিলে, পৰীক্ষা মানে এছিষ্টেণ্ট প্ৰফেচাৰ চিলেকশ্যন হ'ব লাগিছিলে। তাত এজন বড়োৰ মানে প্ৰফেচাৰ, এছিষ্টেণ্ট প্ৰফেচাৰ একজেক্টলি মই নাজানো, আপোনালোকে কৰ্তৃপক্ষক সুধিলে গম পাব। এই ইণ্টাৰভিউৰ কাৰণে 4জন কেণ্ডিডেট আছিলে, কিন্তু ইয়াৰ যোনজন লোকেল ষ্টুডেণ্ট ইউনিয়ন বা বড়ো ষ্টুডেণ্ট ইউনিয়ন আৰু লোকেল কিছুমান ক'ৰ মানুহ আহিছে নাজানো, চবেই মিলি লৈ অবষ্ট্ৰাকশ্যন কৰিলে যে আমি চিমেণ্ট চাপৰিৰ ল'ৰাক ইয়াত পৰীক্ষা দিব নিদিওঁ। কিন্তু এইটো এগেইনষ্ট দ্য ডেম'ক্ৰেটিক প্ৰচেছ ন, সেইকাৰণে আমাৰ পুলিচ আহিলে, পুলিচে তেওঁলোকক বাধা দিলে, বাধা দিলেও তেওঁলোকে মানা নাছিলে। অলপ হাত তেওঁলোকে পুলিচৰ ওপৰত লগাইছে। আমি কথা কৈ অলপ CRPF লগাই তেওঁলোকক আঁতৰালোঁ আৰু আমাৰ যোনটো ইণ্টাৰভিউ হ'ল ধুনীয়াকৈ হ'ল। তাৰ মাজত কিছুমানে ইনষ্টিগেট কৰিছিলে মাজত, তেওঁলোকে পুলিচে চাব, পুলিচে আপোনালোকে জনাব। আটক কৰিছে নেকি? কেইজনমানক আটক কৰা হৈছে, পুলিচৰ পৰা আপোনালোকে বেছি ইনফৰ্মেশ্যন পাব। আৰু মই এতিয়া তাৰ এখন ৰিপৰ্ট এখন দিম, তাৰপিছত আপোনালোকে গম পাব। থেংক ইউ। আমাক খবৰ কৰিছিলে যে মুকুক চেলেং কলেজত আপোনাৰ এছিষ্টেণ্ট প্ৰফেচাৰৰ আজি ইণ্টাৰভিউ আছিলে বড়ো কথাই। আমি খবৰ পালোঁ যে যথেষ্টসংখ্যক বড়ো কমিউনিটি ওমেন আৰু স্থানীয় কিছুমান মানুহে আহি থানা ঘেৰাও কৰিছে। এজন কেণ্ডিডেটক কলেজখন ঘেৰাও কৰিছে, এজন কেণ্ডিডেটক আবদ্ধ কৰি ৰাখিছে। তেখেতৰ আজি ইণ্টাৰভিউ দিব আহিছিলে আৰু চাগে অলপমান ফেভাৰিজিম আছিলে। তাৰপিছত আমি উপস্থিত হোৱাৰ লগে লগে তেখেতলোকে বিভিন্ন ধৰণে শ্লোগান কৰে আৰু শ্লোগান কৰি কিনে তিনিজন ল'ৰা আছিল, এজন দিবলৈ এখন ইণ্টাৰভিউ দিবলৈ ল'ৰাজনক আবদ্ধ কৰি ৰাখে। যোনটো গণতান্ত্ৰিক প্ৰক্ৰিয়া হ'ব লাগে, আমাক প্ৰিন্সিপালে আমাক ক'লে, আমাৰ লগত নিৰ্দিষ্ট থাকিলে কৰ্মী হিচাপে সুকলমে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি ইণ্টাৰভিউটো আমি সফল কৰিছোঁ। এতিয়া ইণ্টাৰভিউ আপোনাৰ ইউনিভাৰ্চিটিৰ পৰা ডক্টৰ আহিছে বা যিসকল বিষয় তেখেতলোকে চিলেক্ট কৰিব অন মেৰিট বেচিছ। আৰু যিখিনি সময়ত আমাৰ স্থানীয় বড়ো মহিলা আৰু
বড়ো কমিউনিটিয়ে শ্লোগান কৰিছিলে অলপ পুলিচৰ লগত একেলগে খেলা হেঁচা কৰিছে আমাৰ ডিউটিটো বাধা দিছে আমাৰ গালৈ কমিউনিটি নিক্ষেপ কৰিছে পানী বটল নিক্ষেপ কৰিছে সেই হিচাপে আমি এটা কেছ ৰুজু কৰিব লাগিব হ'ব পাৰে আমি উপমহলৰ লগত ইতিমধ্যে আমি আলোচনা কৰিছোঁ আৰু ইয়াৰে 3জন ব্যক্তি আৰু এগৰাকী মহিলা আমি সোধপোছৰ কাৰণে আমি আটক সৃষ্টি হৈ গ'ল ইয়াৰ বিষয়ে এতিয়া মুকল চেলেক্ট কলেজত আমাৰ বড়ো ডিপাৰ্টমেণ্টৰ পষ্ট মানে এটা ইয়াতে আহিছিলে আৰু সেই পষ্টটো পাবৰ কাৰণে আমাৰ ইয়াতে আগৰ পৰা লাগি থকা হৰেণ ব্ৰহ্মদেৱে আগৰ পৰা আজি 6 বছৰমান আগৰ পৰা ধৰি মানে বড়ো পষ্ট ডিপাৰ্টমেণ্টটো ইয়াতে সি ক্ৰিয়েট কৰিলে সি মানে বহুত কষ্টৰ মাজেদি সেইটো ফিজিকেলি আৰু মেণ্টেলি কষ্ট কৰি পেলাই আজি বড়ো ডিপাৰ্টমেণ্টৰ পষ্টটো ইয়াতে ক্ৰিয়েট কৰিলে এতিয়া গভৰ্ণমেণ্ট তৰফৰ পৰা এতিয়া মানে চাকৰিৰ কাৰণে এটা মানে পষ্ট যেনিবা এপ্লাই কৰিব পাৰে বুলি তেনেকৈ মানে ঘোষণা দিলে তাৰপাছত আমাৰ ইয়াতে চিমেণ্ট চাপৰি আৰু বিভিন্ন জেগাৰ পৰা আহি পেলাই এই পষ্টটো এপ্লাই কৰিলে তাতে আজি ইণ্টাৰভিউ আছিলে সেই ইণ্টাৰভিউৰ দিনাখন আজি আমি জনাই আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা আৰু লগতে আমাৰ জনাই অঞ্চলত যিমান আমাৰ বড়ো জাতীয় সংগঠন আছে সকলোৱে মানে মিলি পেলাই আলোচনা কৰি পেলাই মানে আগৰ পৰা যিজন মানুহে বড়ো পষ্টটো ক্ৰিয়েট কৰিছে তেখেতেই পাব লাগে বুলি আমি মানে এটা সিদ্ধান্ত লৈ পেলাই আজি আলোচনা মানে আমি কৰিব লৈছিলোঁ আৰু সেইটো কোনো আমাৰ ইয়াতে ভায়োলেন্স কৰা এইটো নহয় আমাৰ নন ভায়োলেন্স আছিলে সেইটো তাৰপিছত আমি বাৰে বাৰে অনুৰোধ কৰিছিলোঁ যোনজন কেণ্ডিডেটবিলাকে আজি ইয়াতে মানে বড়ো পষ্ট এপ্লাই কৰিছিলে আৰু আপোনালোকে সকলোৱে জানে আজি জনাই নিচিনা জেগাত বড়ো পষ্ট পোৱাটো ইমান ইজি নহয় জনাই নিচিনা জেগাত আজি আগৰ পৰা যিমান মানে মাষ্টৰবিলাক আহিছিলে ইয়াতে বড়ো পষ্টৰ কাৰণে তেখেতসকলে চাৰেণ্ডাৰ হৈ পেলাই গুচি গৈছে যে ইয়াতে বড়ো ষ্টুডেণ্ট মানে আমি গোটাব নোৱাৰিম সেইটো কাৰণে আমি কৰিব নোৱাৰিম বুলি চাৰেণ্ডাৰ কৰি গৈছে আজি কোনোবা মানে এজনে ইমান কষ্ট কৰি হিনি বড়ো পষ্টটো আনি আৰু ষ্টুডেণ্ট ইয়াতে খাট্টা কৰি পেলাই আজি বড়ো পষ্টটো কৰিলে তাৰপিছত এতিয়াহে মানে বেলেগ বেলেগ মানুহবিলাকে এতিয়া আহি পেলাই জেগাটো দখল কৰিব লৈছে